ভাৰতবৰ্ষত জম্মু কাশ্মীৰৰ পিছত সৰ্বাধিক মুছলমান শতকৰা হাৰ থকা ৰাজ্যই হৈছে অসম। অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় 40% মুছলমান, যি 1951 চনত মাত্ৰ 12% আছিল। এই বৃহৎ জনসংখ্যাৰ পৰিৱৰ্তন বৰ্তমান সামাজিক আলোচনাৰ বিষয় হৈ পৰিছে। নামনি অসম, বিশেষকৈ ধুবুৰী, গোৱালপাৰা, কামৰূপ, বৰপেটা আদি জিলাত কেন্দ্ৰীভূত হৈ সংখ্যাগৰিষ্ঠ মুছলমান অঞ্চল গঠন কৰিছে। দক্ষিণ হালমৰা মানকাছাৰত 95% মুছলমান, ধুবুৰীত 80%, বৰপেটাত 70%, দৰঙত 64%, হাইলাকান্দিত 60%, গোৱালপাৰাত 57%, কৰিমগঞ্জত 56%, নগাঁৱত 55%, মৰিগাঁৱত 52%, হোজাইত 53%, বঙাইগাঁৱত 50%। এয়া মাত্ৰ 2011ৰ সেন্সাস অনুসৰিহে। বৰ্তমানলৈ এই মাত্ৰা কিমান গুণ বৃদ্ধি পাইছে তাৰ কোনো সঠিক হিচাপ নাই। প্ৰতি দশকত মুছলমানৰ বৃদ্ধিৰ হাৰ 2.5% আৰু তাৰ বিপৰীতে হিন্দুৰ কমিছে 2% কৈ। এই অনুসৰি 2041ত অসমত মুছলমান মেজৰিটি বেছি আৰু অসমীয়া মাইনৰিটি হ'ব বুলি ধাৰণা কৰিব পাৰি। আৰু এক তথ্য অনুসৰি অসমত অসমীয়া ভাষীৰ অনুপাত 1970ত 60%ৰ পৰা 2021ত প্ৰায় 46% লৈ হ্ৰাস পাইছে। এইটো কোনো ঘৃণাৰ বা কোনো সাম্প্ৰদায়িক বিৰোধিতাৰ কথা নহয়। এইটো তথ্যৰ ভিত্তিত সচেতন হৈ অসমৰ পৰিচয় আৰু ভৱিষ্যত সুৰক্ষাৰ কথা আৰু সজাগ হোৱাৰ কথা। ধন্যবাদ। জয় আই অসম।